বঙাইগাঁও জিলাৰ এই খগৰপুৰ অঞ্চলৰ শ্ৰী শ্ৰী আদ্যাশক্তি মা মহাৰাণী মন্দিৰত পহিলা বহাগৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে এটা মেলা বা পূজা অনুষ্ঠিত হৈ গ'ল। কি ক'ব এই মুহূৰ্তত? নমস্কাৰ। আমি বঙাইগাঁও জিলা খগৰপুৰবাসী হিচাপে আদ্যাশক্তি শ্ৰী শ্ৰী মহাৰাণী পূজা যি 4 দিনীয়া কাৰ্যসূচী, এই 4 দিনীয়া কাৰ্যসূচী বিভিন্ন কাৰ্যসূচীৰে আমি পালন কৰা হয়। এই আদ্যাশক্তি শ্ৰী শ্ৰী মহাৰাণী মন্দিৰৰ বিভিন্ন ঠাইৰ পৰা আমাৰ দৰ্শনাৰ্থী আহে আৰু সুন্দৰভাৱে পৰিচালিত হয়। আমাৰ যি 4 দিনীয়া কাৰ্যসূচীত প্ৰথম দিনা আমাৰ ৰাতিপুৱাৰ পৰা পূজা আৰম্ভ হয় আৰু সন্ধিয়া আমাৰ স্থায়ী ৰংগমঞ্চত আমাৰ সাংস্কৃতিক সন্ধিয়া থাকে। তাৰপিছত আমাৰ দ্বিতীয় দিনাও একেই কাৰ্যসূচীৰে 4 দিনলৈকে একেই কাৰ্যসূচী চলি থাকে। আমি খুব আপোনালোকৰ এই চেনেলৰ জৰিয়তে অসমবাসী ৰাইজক আমি অসমীয়া নৱবৰ্ষৰ আহ্বান জনাইছোঁ আৰু লগতে বিভিন্ন ঠাইৰ পৰা অহা যি দৰ্শনাৰ্থী সকলোৰে মংগল কামনা কৰিছোঁ। অনাগত দিনত আৰু এই অনুষ্ঠানটো যাতে আমি আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে সকলো ধৰ্মপ্ৰাণ ৰাইজক আমাৰ এই মন্দিৰত আহিবৰ কাৰণে আমি আদৰণি জনাইছোঁ। অনাগত দিনত যাতে আকৌ এই বছৰৰ দৰে এটা সুন্দৰ পৰিৱেশত আমি অনুষ্ঠানটো কৰি যাব পাৰোঁ, তাৰ কাৰণে আমি অসমবাসী ৰাইজক আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। শক্তিপীঠ ক'লে মহামায়া আৰু বিশেষকৈ কামাখ্যা মন্দিৰ সেই দুটাই জনা যায়, কিন্তু শ্ৰী শ্ৰী আদ্যাশক্তি মা মহাৰাণী মন্দিৰ সেইটোও তাৰে এটা অংগ। এই ক্ষেত্ৰত ৰাইজক কি আহ্বান কৰিব? হয়, নিশ্চয়কৈ। আমাৰ আদ্যাশক্তি শ্ৰী শ্ৰী মহাৰাণী মা এটা মা শক্তিৰ এটা অংশ আৰু সেই অংশ হিচাপে আমি এই অঞ্চলবাসী ৰাইজে বিভিন্ন জাতি জনজাতি মিলি আমি পূজা ভাগ কৰি আহিছোঁ আৰু লাহে লাহে আমি দেখিবলৈ পাইছোঁ যে অসমৰ বিভিন্ন ঠাইৰ পৰা ধৰ্মপ্ৰাণ ৰাইজৰ বা আমাৰ দৰ্শনাৰ্থী আগমন ঘটে আৰু লাহে লাহে কামাখ্যাৰ লগতে আমাৰ নামনি অসমৰ এই বঙাইগাঁও জিলাৰ আমাৰ এই খগৰপুৰস্থিত যি আমাৰ আদ্যাশক্তি মহাৰাণী মন্দিৰটো কামাখ্যাৰ দৰে আমাৰ এই মন্দিৰটো আগবাঢ়ি যাবলৈ আমি দেখা পাইছোঁ। গতিকে অনাগত দিনত নিশ্চয় আমাৰ নামনি অসমৰ ভিতৰত আমাৰ এটা উল্লেখযোগ্য আমাৰ এই আদ্যাশক্তি মহাৰাণী মাৰ যি মন্দিৰ, এই মন্দিৰটো এটা শক্তিপীঠ হিচাপে নিশ্চয় পৰিগণিত হ'ব বুলি আমি আশাবাদী। দেখা যায় বিহুৰ সময়ত যিটো মেলা, এই সময়তে মানে বিশেষকৈ আগমন ঘটে, কিন্তু যিকোনো টাইমত দৰ্শনাৰ্থী আহিব পৰা কিবা সুবিধা আছে? নিশ্চয়কৈ আছে। আমাৰ গোটেই বছৰটো নিত্য পূজা হৈ থাকে, বিয়া বাৰু হৈ থাকে, গাড়ী পূজা হৈ থাকে, বিভিন্ন মাংগলিক অনুষ্ঠান আমাৰ নিত্য নতুন কিছুমান আজিকালি আমাৰ যি মাংগলিক অনুষ্ঠান কৰিবলৈ ধৰিছে, সেইখিনিও আমাৰ যিহেতু বাৰ্থডে, অন্নপ্ৰাশন, শুভ বিবাহ, গাড়ী পূজা আদি কৰি বিভিন্ন মাংগলিক কাৰ্য আমাৰ এই অনুষ্ঠানত সমাপন কৰা হয় আৰু বিভিন্ন ঠাইৰ পৰা আমাৰ দৰ্শনাৰ্থীসকলে আহে। সদায় আমাৰ এই ৰাতিপুৱা 9 বজাৰ পৰা আমাৰ মন্দিৰ খোলা হয়, আবেলি 3টা বজালৈকে মন্দিৰ খোলা থাকে। সেয়ে সকলো ধৰ্মপ্ৰাণ ৰাইজক অকল আমাৰ বাৰ্ষিক উৎসৱেই নহয়, বছৰটোৰ প্ৰত্যেকটি দিনাই আপোনালোকে নিশ্চয় আমাৰ এই অনুষ্ঠানত আহিলে দৰ্শন কৰিব পাৰিব। ধন্যবাদ।